ছাবস্ক্ৰাইবাৰ হাইটে এজন ইউটিউবাৰক সফল হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নমস্কাৰ, মই জাইদুৰ। ৱেলকাম টু মাই টেকনিকেল এছামিছ বাই জাইদুৰ ইউটিউব চেনেল। ডিয়াৰ ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম হাউ টু হাইড ছাবস্ক্ৰাইব। আপুনি কেনেকৈ আপোনাৰ ছাবস্ক্ৰাইবাৰ হাইড কৰি ৰাখিব, অৰ্থাৎ আপুনি কেৱল মাত্ৰ চাব পাৰিব, আপোনাৰ যিবোৰ ভিউৱাৰ্ছ আছে সেইবোৰ চাব নোৱাৰিব। ছাবস্ক্ৰাইবাৰ হাইড কৰিলে কি হয়, আপুনি যেতিয়া আপোনাৰ ইউটিউব চেনেলৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে সেইখিনি যেতিয়া আপুনি হাইড কৰি থৈ দিয়ে, তেতিয়া কি হয়, যেতিয়া আপোনাৰ ইউটিউব চেনেলটোলৈ নতুন এটা আহি যেতিয়া আপোনাৰ চেনেলটো সম্পূৰ্ণখিনি চেনেলৰ যিখিনি বিষয়বস্তু সেই সম্পূৰ্ণখিনি চাই আপোনাৰ ভিডিঅ'টো ভাল লাগিলেও যেতিয়া দেখা পায় যে আপোনাৰ ছাবস্ক্ৰাইব কম, আপোনাৰ ভিউজ কম ভিডিঅ'ত, তেতিয়া তেওঁ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ চেনেলটোৰ পৰা ওলাই আহে। কিন্তু আপুনি যদি ছাবস্ক্ৰাইব হাইড কৰে আৰু আপোনাৰ ভিডিঅ' এটা যদি ভাইৰেল হয়, যদি আপোনাৰ একমাত্ৰ এটা ভিডিঅ' ভাইৰেল হয় আৰু যদি ছাবস্ক্ৰাইব হাইড কৰা থাকে, তেতিয়া যদি আপোনাৰ ইউটিউব চেনেলটোলৈ এজন নতুন ভিউৱাৰ্ছ আহিলে যেতিয়া চাব যে আপোনাৰ ছাবস্ক্ৰাইব হাইড কৰা, তেওঁ ভাবি ল'ব যে বহুত ছাবস্ক্ৰাইবাৰ আছে আপোনাৰ ইউটিউব চেনেলটোত, যাৰ বাবে আপোনাৰ চেনেলটোত ভিউজ আহিছে, আৰু তেতিয়া সেই ভিউৱাৰজনে আপোনাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ স্বত্তেও যদি ছাবস্ক্ৰাইব হাইড কৰি নথয়, অৰ্থাৎ লুকাই নথয়, তেন্তে যেতিয়া ইউটিউবাৰ এজন আপোনাৰ ইউটিউব চেনেলটোলৈ আহে, তেতিয়া দেখা পায় যে আপোনাৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইবাৰ কম, গতিকে তেওঁ ছাবস্ক্ৰাইব নকৰাকৈ ওলাই যায়। তো আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম আপুনি আপোনাৰ ছাবস্ক্ৰাইব কেনেকৈ লুকাই থ'ব। আপুনি এজন ইউটিউবাৰ হোৱাত সেইটো গুৰুত্বপূৰ্ণ কিন্তু ভূমিকা পালন কৰে। এজন ছাবস্ক্ৰাইব হাইড কৰাটো এজন ইউটিউবাৰক সফল হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তো কিদৰে আপুনি ছাবস্ক্ৰাইব হাইড কৰিব সবিশেষ জনাম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই দিব। চেনেলটোত নতুন হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি থৈ দিব, কিয়নো এইটো চেনেলত ইউটিউব ৰিলেটেড যিবিলাক ইনফৰ্মেটিভ ভিডিঅ' আছে সেইবিলাক জনোৱা হয় এইটো চেনেলৰ যোগেদিয়ে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব পাৰে। ডিয়াৰ ভিউৱাৰ্ছ, আপুনি ইউটিউবৰ যিখিনি ছাবস্ক্ৰাইব আছে সেইখিনি হাইড কৰিবলৈ আপুনি পোনপ্ৰথমে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰাৰ পাছত আপুনি ইয়াত চাৰ্চ কৰিব youtube.com। ইউটিউব বুলি চাৰ্চ কৰিব youtube.com। চাৰ্চ কৰাৰ পাছত এনেকুৱা এটা পেজ শ্ব' কৰিব। আপুনি ওপৰত 3 ডট দেখা পাব, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰি তলপিনে আহিব। তলপিনে অহাৰ পিছত ইয়াত দেখা পাইছে ডেস্কটপ ছাইট, এইটো আপুনি টিক মাৰ্কটো লগাই দিব। টিক মাৰ্কটো লগাই দিয়াৰ পিছত এনেকুৱা এটা পেজ খোল খাব। আপুনি ইয়াত আপোনাৰ চেনেলটোৰ লোগো দেখা পাইছে ওপৰত কৰ্নাৰত, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত ইউৰ চেনেল বুলি এটা অপশ্যন দেখা পাইছে, ইউৰ চেনেল, ইয়াতে ক্লিক কৰিব। ইউৰ চেনেলত ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা এটা পেজ দেখা পাব য'ত দিয়া আছে কাষ্টমাইজ চেনেল আৰু এটা মেনেজ ভিডিঅ'। আপুনি জাষ্ট কাষ্টমাইজ চেনেলটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ খোল খাব। এনেকুৱা এখন পেজ খোল খাব। আপুনি তলপিনে আহিব। তলপিনে অহাৰ পাছত ইয়াত ছেটিং বুলি এটা অপশ্যন দেখাব। মই দেখুৱাই আছোঁ এইটো ছেটিঙৰ এটা চিহ্ন দিয়া আছে। আপুনি জাষ্ট তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। আপুনি ইয়াত জেনেৰেল, চেনেল, আপলোড, ডিফল্ট, পাৰ্মিশ্যন, কমিউনিটি আৰু এগ্ৰিমেণ্টছ বুলি কেইবাটাও অপশ্যন দেখা পাব। আপুনি জাষ্ট চেনেলৰ যিটো অপশ্যন আছে সেইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পাছত আপুনি 3টা অপশ্যন দেখা পাব। এটা হৈছে বেজিক ইনফো, আৰু এটা এডভান্স ছেটিং, আৰু এটা ফিচাৰ এলিজিবিলিটি। আপুনি জাষ্ট এডভান্স ছেটিং যিটো আছে মাজত, এইটোত আপুনি ক্লিক কৰিব।
এইটোত ক্লিক কৰাৰ পিছত তলপিনে আহিব তলপিনে অহাৰ পিছত আপুনি ইয়াত দেখাইছে ছাবস্ক্ৰাইব কাউণ্ট এই ছাবস্ক্ৰাইব কাউণ্ট এইটোত আপোনাৰটোত টিক মাৰ্ক লগোৱা থাকিব কাৰণ আপুনি ছাবস্ক্ৰাইব হাইড কৰা নাই যদি হাইড কৰিছে তেন্তে টিক মাৰ্ক লগোৱা নাথাকে আৰু মই হাইড কৰাৰ কাৰণে ইয়াত টিক মাৰ্কটো লগোৱা নাই আপোনাৰ তাত ইয়াত টিক মাৰ্ক লগোৱা থাকিব আপুনি জাষ্ট টিক মাৰ্কটো উঠাই দিব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত টিক মাৰ্কটো উঠি যাব উঠি যোৱাৰ পিছত আপুনি ছেভ বুলি এটা অপশ্যন হ'ব ইয়াত এই ছেভত ক্লিক কৰি ছেভ কৰি দিব আৰু তেতিয়াৰ পৰা ছেভৰ পিছত আপুনি কেৱল মাত্ৰ আপুনি আপোনাৰ ছাবস্ক্ৰাইব চাব পাৰিব YT ষ্টুডিঅ'ত আৰু বাকী কোনো ভিউৱাৰ্ছে বেলেগে আপোনাৰ ছাবস্ক্ৰাইব ইউটিউব চেনেলৰ যিখিনি ছাবস্ক্ৰাইব আছে সেইখিনি চাব নোৱাৰিব তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ ধন্যবাদ